ৰেষ্ট ইন পিচ জুবিন গাৰ্গ যদি পাৰা। কাৰণ আমাৰ মুখ্যমন্ত্ৰী শাসনৰ দৃষ্টিত বিজেপিৰ এলায়েন্স আৰু বিজেপিৰ নেতা পালিত নেতা ইহঁতে কিন্তু তোমাক শান্তিত থাকিব নিদিয়ে। ন্যায়ৰ কথাটো বাধে দিয়া। কাৰণ মুখ্যমন্ত্ৰী ৰামৰ কথাই কয় ভোটৰ বাবে। ভোট যেতিয়া লাগে তেওঁ ৰাম নাম লয়, কিন্তু ৰামক অনুসৰণ নকৰে, ৰামৰ আদৰ্শ আৰু নীতিক নামানে। ৰামে ৰাইজৰ ৰজা আছিলে। এগৰাকী ধুবীয়ে অসন্তুষ্টি প্ৰকাশ কৰোঁতে তেওঁ নিজৰ পত্নীক জংঘললৈ পঠাই দিলে। এই কথাত মই কিন্তু সহমত নহওঁ। তথাপিও তেওঁ এটা আদৰ্শ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছে যে ৰাইজৰ মাজত কোনোবাই যদি অসন্তুষ্ট আছে তেওঁ এইবিলাক কাম নকৰে বা শুধৰণি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বিপৰীতে ৰামৰ নাম লৈ ভোট বিচৰা বা হিন্দু সনাতন ধৰ্মৰ নাম লৈ ভোট বিচৰা আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰে? ৰাইজে যিবিলাকৰ ওপৰত সন্দেহ কৰিছে যে এইবিলাক মানুহে বা এইবিলাক গ্ৰুপ জুবিনৰ হত্যাকাণ্ডৰ লগত জড়িত আছে, তেওঁলোকক কিন্তু বচাবলৈহে চেষ্টা কৰিছে। তেওঁলোকক তদন্তৰ আওতালৈ নানিলে। এতিয়া ডেফিনেটলি SITয়ে এটা চাৰ্জশ্বিট প্ৰস্তুত কৰিছে। চাৰ্জশ্বিটত কি আছে মই নাজানো। হয়তো তেওঁলোকে খুব ভাল কাম কৰিছে বা খুব বেয়া কাম কৰিছে। এইবিলাক ন্যায়ালয়ত যেতিয়া বিচাৰ হ'ব তেতিয়াহে গম পোৱা যাব যে তেওঁলোকে যিবিলাকক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে প্ৰকৃততে পানিছমেণ্ট পাবনে নাই। কিন্তু যিবিলাকৰ নাম আছিলে ফ্লট হৈ আছিলে ৰাইজৰ মাজত, এইবিলাকক কিন্তু তদন্তৰ আওতালৈ অনা হোৱা নাই। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰীৰ নাম আছিলে। কিছুমান কোম্পানীৰ নাম তাত ওলাই পৰিছে যে এইবিলাক মানুহ আছিলে। প্ৰবাসী কিছুমান অসমীয়া মানুহ আছিল যিবিলাক মানুহে এই অনুষ্ঠানটোৰ লগত জড়িত আছিলে। তেওঁলোকক কিন্তু তদন্তৰ আওতালৈ অনা নাই। কিয় অনা নাই এইটো মুখ্যমন্ত্ৰীয়ে জানিব, কিন্তু অসমৰ ৰাইজে চাই আছে। অসমৰ ৰাইজে তোমাক মৰম কৰে, তোমাক ভাল পায়,